যাচোন যা বাবু, গৈ পেলাই বজাৰৰ পৰা ধনিয়া কেইডালমান লৈ আনগৈ। তোৰ বাপেৰক ৰাতিপুৱাৰ পৰা কৈ আছো ধনিয়া কেইডালমান আনি দিবলৈ, কিন্তু এই মানুহটোৰ কোনো কাণ্ড জ্ঞান নাই। ঠিক আছে মা, মই লৈ আনি দিছোঁগৈ। দেউতা, মা ক'ত আছে? আছে চাগে পাকঘৰত। মায়ে যে ধনিয়া কেইডাল আনিবলৈ দিছিলে, ধনিয়া কেইডাল লৈ আনিলোঁ। তই যে মূৰ্খ, মানে জধা মূৰ্খ এটা। সেইকেইডাল ধনিয়া নেকি? ধনিয়া আনিবলৈ দিলে পদিনা লৈ আনিলেগৈ। অ'ৰা শুনিছানে? এই পাগলটোক তুমি ধনিয়া আনিবলৈ দিছিলা, পদিনা লৈ আনিছে। আহাচোন এইপিনে। এইটো একেবাৰে জধা মূৰ্খ এটা। পুতেকটো পুতেকে, বাপেকো এটা মূৰ্খ। আপোনাৰ সেইকেইটা চকু নে আলুগুটি? আপুনি কৈছে পুদিনা লৈ আনিছে। ই পুদিনা নহয়, এইসোপা মানিমুনি লৈ আনিলে ধনিয়াৰ নামত। এই পাগল দুটাই মোৰ জিন্দেগী বৰবাদ কৰি দিছে। ব'ল বাবু, বাহিৰলৈকে ওলাই যাওঁ, নহ'লে ভিতৰত থাকিলে আৰু গালি খাব লাগিব। তুমি ঠিক কথা কৈছা দেউতা, ইয়াৰ পৰা সোনকালে পলোৱাটোৱে ভাল। দেউতা, তুমি কি আগতে আফগানিস্তানত কাম কৰিছিলা নেকি? নাই, কিয় সুধিলি? এনেকুৱা উগ্ৰবাদী এটাৰ লগত বিয়া পাতিলা যে? নকবি আৰু পিতাই, মোৰ ভাগ্য। বাদ দে এইবোৰ এতিয়া। আগফালে এখন ৰেষ্টুৰেণ্ট আছে, সেইখনতে যাওঁ ব'ল। ব'লা। ৱেটাৰ। হয় ছাৰ, কি অৰ্ডাৰ দিব? এটা বিয়েৰ আৰু এটা আইচক্ৰীম আনিবা। অ'কে, এটা বিয়েৰ আৰু এটা আইচক্ৰীম অৰ্ডাৰ লৈ ল'লোঁ। দেউতা, তুমিও দেখোন নিজৰ কাৰণে এটা বিয়েৰ লৈ ল'ব পাৰিলাহেঁতেন। এইটো বয়সত আইচক্ৰীম খাবা নেকি? কি কৈছ?